পুৰিছে গংগাবাই লক্ষ্মী পূজা আজি লক্ষ্মী পূজাৰ কাৰণে গংগাবাই আমাৰ ৰুমত আহি পিনে ৰুটি বনাইছে। এয়া আমাৰ গংগাবা এয়া ৰুটি বনাই আছে। পুৰিছে গংগাবাই। এয়া বোৱাৰী হ'লে কি হ'ব দেখিছা মানে লক্ষী কিবা হৈ গৈছে আমাৰ। এইফালে আমাৰ মইনা শুই আছে। ৰুমটো এইটোৱে আৰু ৰুটি আজি লক্ষ্মী পূজা বুলি লক্ষ্মী পূজা বুলি আজি মই লক্ষ্মী আৰু আমাৰ ৰুটি বনাই আছো খাব কাৰণে। প্ৰত্যেকটো ঘৰতে আজি লক্ষ্মী পূজা বুলি ৰুটি বনাই মেলি খাই বুলি কয়, মানে ভাতটো নাখায় বুলি কয়, ৰুটি খাই ৰাতি টাইমত খাব লাগে বুলি কয়। সেইকাৰণে আজি আমি ৰুটি বনাই খাইছো। বাইক থাকিলে সেইটো কাৰণে ভাল অৱশ্যে দেই, বনাই মেলি দি মই অলপ খাব লাগে। জবৰদস্তি কৰি পিনে লৰাব লাগিব। পৰিস্মাৰ নোলাও পাছে এয়া অলপকে দেখাই দিওঁ। এয়া কি দেখাম এতিয়া বনাই আছে। এয়া আমাৰ গংগাবা এইবাৰ ৰুটি পৰি আছে আৰু এয়া আমাৰ ৰুটি কেইটা হৈছে ভাৰতৰ মেপতকৈ অধিক চাৰ হৈ গৈছে। ৰুটি কেইটা দেখুৱাই দে আকৌ। তথাপিও ধুনীয়াই হৈছে। এয়া ভাৰতৰ মেপ দেই কৈছমাই বনোৱা ৰুটি। এয়া অৱশ্যে গংগাবাই বেছি তেল খাব নোৱাৰে, সেইটো কাৰণে অকমান দিয়ে বনাইছে। তেল খাব নালাগে, স্বাস্থ্যৰ কাৰণে বেয়া। এয়া আৰু কওঁতে কওঁতে ভিডিঅ' শেষ কৰি দিওঁ। নহয় মোৰ শুনা মোৰ মানে ডাইলগটো এৰিছোঁ। মই সদায় আছোঁ, সদায় থাকিম, সেই ডাইলগটো এৰিছোঁ। সেইটো এৰি পেলাই এতিয়া মই তোমাৰ এয়াই আৰু গংগাবাই বনাই আছে। কৈছমাই দেখুৱাৰ কাৰণে বেয়া পাইছে। এয়াই আৰু কৈছমাই বেলি আছে। মানুহজনী নেদেখাও, বেলাটোৱে দেখাইছে। বেলা থাকিও লোৱা নাই, বেলা ইয়াত আছে। কাঁহীত বেলিছে দেই, ই বোলে ইয়াত বেলি ভাল পায় বোলে। চব্জি মটৰ আৰু ৰাজমাহ গংগাবাই দিছিলে, এয়া বনাই আছো আৰু এয়া গংগাবাই লক্ষী খাবৰ বাবে লৈছোঁ। এয়া ধুনীয়াকৈ মানে বনাই ৰেডি কৰি দিছে আমাৰ চয়নিকা বাইদেৱে। এইফালে তাই বনাইছিলে আৰু এইফালে আছে ৰুটি, ইয়াতো আছে। চবৰ কাঁহী নিজে নিজে লৈ লৈছোঁ আৰু এইফালে কৰিশ্মা, এইফালে বেটাৰ। লক্ষী পূজা বুলি সকলোৱে মিলি আমি ৰুটি বনাই মেলি খাইছোঁ। আৰু আপোনালোকে ৰুমত মানে ঘৰত বনাই মেলি খাইছে নে জনাবচোন কমেণ্ট কৰি। আৰু চবকে লক্ষী পূজাৰ অশেষ অশেষ শুভকামনা থাকিল।